নমস্কাৰ, গোলাকাৰ পৃথিৱীৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ এটা সুন্দৰ মাছৰ ৰেচিপি। তো ভিডিঅ'টো লাষ্টলৈকে প্ৰথমতে আমি মাছকেইটা মেৰিনেশ্যনৰ কাৰণে ইয়াত নিমখ 1 চামুচ, হালধি আৰু অকণমান ৰেড চিলি পাউডাৰ, তাৰপিছত ইয়াত আমি ভালদৰে মোহাৰি ইয়াতৰ মেৰিনেশ্যনৰ কাৰণে থৈ দিম। তাৰপিছত তেতেলী টেঙা অলপ পানীত ভিজাই তিয়াই ৰাখি থৈ দিম। তাৰপিছত মছলাখিনি এনেদৰে পানীত ভিজাই অলপ পেষ্ট টাইপ কৰি ল'ম। যেতিয়া অকণমান পানীৰ লগত এনেকৈ মিলাই ল'লে কাৰীটোৰ কালাৰটো ভাল হয়। তেলটো পুৰা গৰম হৈছে। এতিয়া গেছটো মিডিয়াম ফ্লেম কৰি ইয়াত মাছকেইটা এটা এটাকৈ দি দিম। গ্ৰেভিৰ কাৰণে লৈছোঁ 2টা মিডিয়াম আকাৰৰ পিঁয়াজ, আদা নহৰু, 2টা শুকান জলকীয়া আৰু এটা তেজপাত। বলক এতিয়া গ্ৰেভি মছলাটো ৰেডি। গ্ৰেভিৰ কাৰণে আমি মাছ ভজা তেলখিনি লৈ লৈছোঁ। এতিয়া ইয়াত পিঁয়াজখিনি দিম। লগত তেজপাত আৰু শুকান জলকীয়া। পিঁয়াজখিনি দি গোল্ডেন ব্ৰাউন নোহোৱালৈকে এইটো ফ্ৰাই কৰিম। পিঁয়াজখিনি ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হৈছে, ইয়াত চাওক কালাৰ আহিছে। এতিয়া ইয়াত দি দিম আদা নহৰুখিনি। আদা নহৰুখিনি দিয়াৰ পিছত ইয়াত 1 মিনিটমান সময় ফ্ৰাই কৰিম, যাতে আদা নহৰুৰ সেইখিনি গুচি যায়। এক মিনিট সময় ফ্ৰাই কৰাৰ পিছত এতিয়া যিহেতু আমি এইখিনি গ্ৰেভি টাইপ বনাম, তো ইয়াত অলপ অলপ পানী দি এইখিনি ধুনীয়াকৈ গলাই ল'ম। পানী অলপ দিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি গ্ৰেভি আকাৰত বনাই ল'ম। আপোনালোকে এইটো সহজত কৰিব পাৰে, যদি গ্ৰাইণ্ডাৰত এইটো ধুনীয়াকৈ পেষ্ট বনাই লয় তেতিয়াহ'লে সহজ হ'ব। এতিয়া যিহেতু মই গ্ৰাইণ্ডাৰত ইউজ কৰা নাই, তো সেইকাৰণে মই পানী দি এইটো কৰিম। পানীখিনি হৈ যাব। তাৰপিছত মই এতিয়া পেষ্ট বনাই থৈছিলোঁ মছলাখিনি, এতিয়া সেইখিনি দি দিম। তো এইখিনি দিয়াৰ পিছত এইখিনি অলপ লৰাই দি ধুনীয়া গ্ৰেভি হৈছে। এতিয়া মই ইয়াত দি দিম তেতেলীখিনি। তেতেলীখিনি দিওঁতে সদায় এটা বস্তু চাব যে তেতেলীখিনি সদায় চেকি দিয়ে যায়, কাৰণ তাত গুটিখিনি থাকে ন। গুটিখিনি আপোনালোক ধুনীয়াকৈ এইখিনি চেকি দিছোঁ। এতিয়া ইয়াত দিম নিমখ।
কাৰণ মাছ ভাজোতে নিমখ দিছিলোঁ, ইয়াত অকণমান দিলে হৈ যাব আৰু নিমখটো। তো নিমখখিনি দি এটা উতল অহালৈকে এইখিনি উতলিব দিম। ধুনীয়া এটা উতল আহিছে, তো ইয়াৰ পিছত আমি মাছখিনি ইয়াত দি দিম। মাছখিনি দি আমি 5 মিনিট সময়ৰ কাৰণে এইটো মিডিয়াম ফ্লেমত এইখিনি উতলিব দি দিম। এয়া চাওক 5 মিনিট পিছত কাৰীখিনিৰ কি ধুনীয়া কালাৰ হৈছে। যদি আপোনালোকে আৰু ইয়াতকৈ বেছি গ্ৰেভি লাগে তেতিয়াহ'লে আৰু অলপ সময় থ'ব পাৰিব। মই কেনেকৈ বনাই থৈছোঁ, ভিডিঅ'টো চাই কেনেকৈ পালে জনাব, আৰু যদি ভাল লাগিল লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।